নমস্কাৰ, মোৰ আন এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই তোমালোকৰ নৱম আৰু দশম শ্ৰেণীৰ উপযোগীকৈ অসমীয়া ব্যাকৰণৰ প্ৰত্যয় বিষয়টো তোমালোকৰ লগত আলোচনা কৰিম। ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিবা। প্ৰথমতে আমি চাওঁ প্ৰত্যয় কাক বোলে আৰু ই কেই প্ৰকাৰৰ। প্ৰকৃতি বা মূলৰ লগত কোনো বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন অৰ্থবাচক শব্দ হোৱাকে প্ৰত্যয় বোলে। যেনে বন যোগ অনি, বননি। বন হৈছে প্ৰকৃতি, অনি হৈছে নতুন বৰ্ণ সমষ্টি আৰু বনৰ লগত অনি যোগ হৈ যেতিয়া বননি হৈছে, হয়নে? বননিটো কি হয়? এটা অৰ্থবাচক শব্দ। আৰু বন যোগ অনি সমান বননি, এই আটাইকেইটাক কি বুলি কোৱা হয়? প্ৰত্যয় বুলি কোৱা হয়। প্ৰত্যয় মূলতঃ 4 প্ৰকাৰৰ, কিন্তু আমি 4 নম্বৰতে যিটো আছে বিভক্তি, হয়নে? শব্দ বিভক্তি তোমালোকে জানা নহয়। 7 প্ৰকাৰৰ আমি যেতিয়া প্ৰত্যয়হে পঢ়িছোঁ, হয়নে? বিভক্তিটো আমি নপঢ়োঁ। আমি বিভক্তিটো ক'ত পঢ়িম? সমাস পঢ়োঁতে পঢ়িম। ঠিক আছে, আমি 3টাহে পঢ়িম: কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয় আৰু স্ত্ৰী প্ৰত্যয়। কৃত প্ৰত্যয় ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যুক্ত হৈ যি প্ৰত্যয়ে এটা নতুন অৰ্থবাচক শব্দৰ গঠন কৰে তাকেই কৃত প্ৰত্যয় বোলে। যেনে কৰ, লিখ, পঢ়। মানে ইয়াত কি কৈছে যে কিবা এটা কৰিবৰ বাবে আমাক কোৱা হৈছে। যেনে কৰ, হয়নে? লিখ, লিখিবলৈ কোৱা হৈছে। পঢ়, পঢ়িবলৈ কোৱা হৈছে। আৰু তাৰ পৰা যদি আমি প্ৰত্যয় যোগ কৰোঁ, হয়নে? প্ৰত্যয় গঠন কৰোঁ, তেতিয়া কি হ'ব? কৰ যোগ উটা, কৰোতা, হয়নে? পঢ় যোগ উটা, পঢ়োতা, যিয়ে পঢ়িব, হয়নে? লিখ, লিখৰ লগত অক যদি যোগ হয় তেতিয়া কি হ'ব? লিখক। সেইকেইটা হৈছে কৃত প্ৰত্যয়, অৰ্থাৎ আমাক কিবা এটা কৰিবলৈ কয়, ক্ৰিয়াযুক্ত হৈ থাকে। তদ্ধিত প্ৰত্যয় প্ৰকৃতি বা মূলৰ লগত যি প্ৰত্যয় যোগ হৈ এটা নতুন শব্দৰ গঠন কৰে তাকেই তদ্ধিত প্ৰত্যয় বোলে। যেনে ধান, খেতি, বন, হয়নে? এটা মূল শব্দ মানে প্ৰকৃতি। ধান, ধান যোগনি, ধাননি, তেনেকৈ বন যোগনি, বননি, হয়নে? খেতি যোগ অক, খেতিয়ক। ঠিক আছে, সেইকেইটা হৈছে তদ্ধিত প্ৰত্যয়। স্ত্ৰী প্ৰত্যয় মানে যি প্ৰত্যয় যোগ হৈ স্ত্ৰী লিংগসূচক শব্দৰ গঠন কৰে তাকে স্ত্ৰী প্ৰত্যয় বোলে। যেনে বগা যোগ দীৰ্ঘই, বগী, হয়নে? ৰান্ধ যোগনি, ৰান্ধনি, চোৰ যোগ উৰুনি, চুৰুনি। হ'ল, সেইকেইটা হৈছে স্ত্ৰী প্ৰত্যয়।